স্বৰ্গীয় ৰাইজ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰজ্ঞান বৰা। ৰাতিপুৱাই শুই উঠি আহিছোঁ মানে আগৰ ভিডিঅ' আপোনালোকে দেখিছিলে মই চিকাৰ কৰিছিলোঁ, মাছ চাছ ইমান নাপালোঁ। আকৌ আজি মানে জাল এখন পাতি থৈছোঁ, কালি ৰাতিয়ে পাতি থৈছিলোঁ। আজি ৰাতিপুৱা হৈছে, ৰাতিপুৱা শুই উঠি মানে জালখন চাংগে ব'লক, মাছ পাওঁ নাপাওঁ আপোনালোকক দেখুৱাম ব'লক। আমাৰ ওচৰতে এখন বিল আছে, বিলখনতে পূৰা মাছ ধৰোঁ। বিলখন চাই নেকি আপোনালোকক বিলখন দেখুৱাই দিছোঁ ব'লক। বিলখনৰ নাম হৈছে দেওবিল। ইয়াৰ পাৰতে আছে সৰগুৰি মন্দিৰ। আপোনালোকে চাগে দেখিছে ৰাস্তাত হাইলটোৱে যি গ'লে যোন মন্দিৰ পাই হয় শিৱ মন্দিৰৰ ভাগে যে আছে সৰগুৰি মন্দিৰ। বিলখন পূৰা খালী ধ্বংস হৈ গৈছে, বিলখন গোটেই পিট চিট হৈ গৈছে। হ'ব লৈছে চৰকাৰে মানে অকণমান হেৰি কৰিব লাগিছিলে, বিলখন মেৰামতি এখন কৰি দিব লাগিছিলে নেকি। গোটেই পিট চিটবোৰ উঠাই দিব লাগিছিলে, গোটেই ধ্বংস হৈ গৈছে। ব'লক এতিয়া মাছটোকে চাওঁগৈ, এইবোৰ পাছত ক'ম। জালখন এইডোখৰতে পাতি থোৱা আছে, এইডোখৰ পৰা একদম হেৰিলৈকে আছে। আপোনালোকক নেদেখুৱাও মানে দ আছে, মোবাইলটো লৈ যাবলৈ অকণমান দিগদাৰ, মানে মোবাইলটো ৱাটাৰপ্ৰুফ নহয় যে কাৰণে। আপোনালোকে চাব, এইদৰে পাৰত আনি দেখুৱাম মাছ কিমান লাগিলে। এদিন হাৰিছে মাছ কেনেকুৱা। ৰাইজ এখন জালখন উঠাই অনা হ'ল, ব'লক এতিয়া বামলৈ যাওঁ। সেই বামলৈ যাওঁ, তাত মাছটো দেখুৱাওঁগৈ কি মাছ লাগিলে আপোনালোকৰ ব'লক। বৰ বেছি মাছো লগা নাই, এইবোৰ পুঠি মাছ লাগিছে আৰু চাওক, দেখিছে নহয় পুঠি মাছ লাগিছে, বেলেগ মাছ নাই, পুঠি মাছ এইবোৰ। মানুহ চাৰিটাহে হৈ যাব জোখত। আৰু বেছি মাছ লাগিলেও মই খায়ো ভাল নালাগে, কম হ'লেই মানে খাই ভাল লাগে নহয় জানো। আৰু মানে আমাৰ বিলৰ সোৱাদটো খাবলৈ মজা, মানে মাছটো চালিয়া লাগে একদম। এইবোৰ লোকেল মাছৰ মানে হেৰিটোৱে বেলেগ নহয় জানো, লোকেল বস্তুটো আপোনালোকো গম পায়েই নহয় জানো। এইবোৰ আমাৰ ফালে মানে ইমানেই হেৰি দিছে, মানে ৰ'দ দি আছিলে, এইবোৰ মাটি শুকাই গ'ল চব। এইবোৰ মাটি শুকাই আছে, পানী চানী নাই, এইবোৰ কঠীয়াবোৰ মানে ওখও হোৱা নাই। আপোনালোকৰ ফালে খেতি আৰম্ভ কৰিলে নে কি কৰিলে অকণমান কমেণ্ট এটা কৰিব। আমাৰ ফালে মানে আৰম্ভ কৰিবই পৰা নাই। আজি আমাৰ ওচৰৰ এঘৰ ৰুব যাওঁ, তাকে অকণমান কোৰ মাৰি দিওঁগৈ আৰু। আপোনালোকে কোৰ মৰা ভিডিঅ'ত দেখাব নোৱাৰিম, পাছত আপোনালোকে আকৌ বেলেগ এটা দেখুৱাম ব'লক। হ'ব আজি ইমানতে ৰাখিছোঁ। স্বৰ্গীয় ৰাইজ, আমাৰ ঘৰতে কি কথা গম পায়নে, জালখনো কিনি আনিব লাগে মই, আকৌ মাছটো ধৰিব লাগে মই, তাৰপিছত এতিয়া মাছটো এৰুৱাও মই, বেলেগ একো কাম নাই, অকল ইবোৰ মানুহে অকল খাব সেইটো চখ। এতিয়া মই মানে মাছটো এৰুৱাওঁ, আপোনালোকে অকণমান দেখুৱাই দিওঁ মাছ দুজনী মানে এৰুৱাই দিয়া। এই এখনতে এৰুৱাব নোৱাৰি, আপোনালোকক দেখুৱাব নোৱাৰিম। বাই বাই। 6:30 হৈছে ৰাতিপুৱাই, আপোনালোকে চাগে শুই উঠাই নাই। মইতো এতিয়া দানাই মাৰি দিলোঁ চব। এইফালে মাছৰ পিটিকা লৈ লৈছোঁ, মানে হেৰিয়া খৰিচা সৈতে, আৰু দানা মাৰি আপোনালোকে চাগে শুই আছে, মাটিতে বহি খাই দিওঁ আৰু। মাটিত আৰু সেই ডাইনিং টেবুলত খোৱা একদম পাৰ্থক্যটো নাই, বহুত আছে। আমি মানে মাটিৰ তলত খাই মজা লাগে, সেইটো মানে কি ক'ম এতিয়া, পূৰা জাৰি দিছোঁ আপোনালোকে। এতিয়া কঠীয়া তুলিবলৈ যাওঁগৈ, বাই বাই। স্বৰ্গীয় ৰাইজ, পথাৰৰ পৰা একদম মানে গা চা ধুলোঁ, এতিয়া যাওঁ ব'লক আপোনালোকক পথাৰখন দেখুৱাই আনোগৈ কেনেকুৱা হৈছে আমাৰ ইয়াৰ কৃষি কাৰ্যটো। এতিয়াতো অসমৰ 70% মানুহেতো কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে, আৰু পথাৰতে চব মানুহ আছে নহয় জানো। সেইকাৰণে ব'লক এতিয়া আপোনালোকক দেখুৱাওঁগৈ। ভাবিলেও আজিকালি বিজ্ঞান প্ৰযুক্তিৰ দিনতো মানে আমাৰ পথাৰখনত দুহালমান গৰু আছে, বেছি নাই। আপোনালোকক এতিয়া দেখুৱাইছোঁ চক, এয়া পূৰা একদম হাল বাই আছে। আপোনালোকৰ ফালে বাৰু এনেকৈ হাল বোৱা গৰু আছেনে, আপোনালোকে কমেণ্ট এটা কৰিব। এইফালে পূৰা ৰোৱনীয়ে পূৰা ৰুই আছে, সেইফালেও পূৰা হাল বাই আছে, পূৰা এৰুৱাই দিছে নাই। মই আহিছিলোঁ মানে আকৌ ঘৰলৈ গৈ এতিয়া গাটো ধুলোঁগৈ, আৰু আকৌ এইটো মানে ভিডিঅ' কৰিবলৈকে আহি গ'লো। পূৰা হাল বাই আছে, এইফালে ৰোৱনীয়ে পূৰা ৰুই আছে। আপোনালোকৰ ফালে কৃষি কাৰ্যটো আৰম্ভ কৰিলে নাই, তাকে কমেণ্ট এটা কৰি দিব। আৰু মানে অকণমান বতৰটো বৰ ভাল কৰিছে, আৰু ৰ'দ চ'দ নাই দিয়া, ৰুবলৈ পূৰা মজা হৈছে, পূৰা ৰুই আছে। ইয়াৰ পূৰা গৰুৱে হাল বাই আছে। স্বৰ্গীয় ৰাইজ, বৰষুণ পূৰা ডাঙৰকৈ দিছে, যাওঁগৈ ঘৰলৈ। আপোনালোকক বাৰু বৰশী বোৱা মানে মাছ চিকাৰৰ ভিডিঅ' লাগিব, আপোনালোকে কমেণ্ট এটা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, বাই বাই।